অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিয়ে আয়োজন কৰা ঢোল বাদন আৰু বিহু নাচ কৰ্মশালাৰ আজি সামৰণি পৰে। ডুমডুমা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা কৰ্মশালাত অঞ্চলটোৰ শতাধিক শিশু আৰু কিশোৰীয়ে অংশগ্ৰহণ কৰা দেখা যায়। আজি সামৰণি অনুষ্ঠানত অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তিৰ লগতে ঢোল বাদন আৰু বিহু নাচ কৰ্মশালাত অংশগ্ৰহণ কৰা শিশু আৰু কিশোৰসকলে বিহু অনুষ্ঠান পৰিৱেশন কৰি উপস্থিত ৰাইজক আমোদ দিয়ে। উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিয়ে বিগত বছৰসমূহতো এইদৰে ঢোল বাদন আৰু বিহু নাচ কৰ্মশালাৰে উঠি অহা প্ৰজন্মক অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিৰ প্ৰতি ধাউতি বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে। প্ৰথমে মই আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিয়ে বিগত বছৰৰ দৰে এই বছৰো বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা আয়োজন কৰিছিলে যোৱা 1 তাৰিখৰ পৰা। আজি সামৰণি অনুষ্ঠান, এই সামৰণি অনুষ্ঠানত উপস্থিত থাকি খুব ভাল লাগিছে আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ ঢোল বজাইছে, নাচিছে, ভাল লাগিছে। মই ভাবিছোঁ যে এই কৰ্মশালাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে উপকৃত হৈছে। গতিকে মই পুনৰবাৰ মই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত 10 দিনীয়া 1 এপ্ৰিলৰ পৰা আমি 10 এপ্ৰিললৈ আমি ঢোল বাদন আৰু বিহু নাচ কৰ্মশালা আমি আয়োজন কৰিছিলোঁ। আমি আশা কৰিছোঁ ইয়াত বিভিন্ন জাতি আমি দেখিবলৈ পাইছোঁ যে নিশ্চিতভাৱে ইয়াত বিভিন্ন ডুমডুমাৰ জাতি জনগোষ্ঠীৰ লোকসকলে ইয়াত বসবাস কৰে আৰু ইয়াত আমাৰ উপস্থিত হোৱাৰ লগে লগে তেখেতে অসমীয়াৰ যে কৃষ্টি সংস্কৃতিৰ প্ৰতি যে আগবঢ়াই লৈ যোৱাৰ কাৰণে যে তেখেতলোকে প্ৰয়াস কৰিছে, ইয়াত যে অংশগ্ৰহণ কৰ্মশালাত যে আহি অংশগ্ৰহণ কৰিছে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত প্ৰায় শতাধিক 150-200তকৈ মানে অধিক ছাত্ৰ ছাত্ৰী আচলতে যে ইয়াত অংশগ্ৰহণৰ সমাগম ঘটিছে, তাৰ কাৰণে আমি নিশ্চিত আমি আশা কৰিছোঁ যে অসমীয়া কৃষ্টি সংস্কৃতি এতিয়াও যে আচলতে আমি আৰু অধিক আগ্ৰহ কৰি আগুৱাই লৈ যাব পাৰিম, তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু ইয়াত প্ৰশিক্ষকসকলেও নিশ্চিতভাৱে বহুত কষ্ট কৰিছে। ইয়াত বিভিন্ন ধৰণৰ আজি যিহেতু সামৰণি অনুষ্ঠান, গতিকে সামৰণি অনুষ্ঠানটো আমি আশা কৰিম যে এই 10 দিনীয়া কাৰ্যসূচীত 10 দিনীয়া আখৰাত আচলতে কি পালে কি নাপালে আচলতে নিজৰ ৰাজ্যৰ বিচাৰ্যৰ বিষয়, কিন্তু আমি যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতি আচলতে আমি যে প্ৰয়াসহে কৰিছোঁ তাৰ কাৰণে। আৰু গতিকে সকলোৱে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি অসমীয়া কৃষ্টি সংস্কৃতি আগবঢ়াই লোৱাৰ ক্ষেত্ৰত আমি আচলতে যে আৰু ভৱিষ্যত অনাগত দিনত যে আৰু ইয়াতকৈ অধিক ভাল হ'ব তাৰ কাৰণে আমি কামনা কৰিছোঁ।